বহুদিনৰ বিৰতিৰ পিছত আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নীলাচলৰ পাতত এটা যুগৰ ছবি। এই গ্ৰন্থখনৰ স্ৰষ্টা হোমেন বৰগোহাঁইদেৱ। হোমেন বৰগোহাঁইদেৱে অসমৰ প্ৰখ্যাত সাহিত্যিক আৰু সাংবাদিক। বৰগোহাঁইদেৱে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল 1978 চনত তেওঁৰ পিতা পুত্ৰ নামৰ উপন্যাসখনৰ বাবে। তেওঁ অসম সাহিত্য সভাৰ সভাপতিও আছিল। তেওঁৰ কেইখনমান বিশেষ গ্ৰন্থ হ'ল পিতা পুত্ৰ, অস্তৰাগ, তিমিৰ তীৰ্থ, মৎস্যগন্ধা, মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ ইত্যাদি। নীলাচলৰ পাতত এটা যুগৰ ছবি এইখন আচলতে এখন প্ৰবন্ধ সংকলন আৰু ইয়াত বৰগোহাঁইদেৱে মুঠ 21টি প্ৰবন্ধ সন্নিৱিষ্ট কৰিছে। উল্লেখযোগ্য যে এই আটাইকেইটি প্ৰবন্ধ বৰগোহাঁইদেৱে সাপ্তাহিক নীলাচলৰ সম্পাদক হৈ থাকোঁতে সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত হৈছিল। প্ৰবন্ধ সংকলনখনিত সন্নিৱিষ্ট 3টা প্ৰবন্ধৰ বিষয়েহে আজি আমি আলোচনা কৰিম। সেই প্ৰবন্ধ 3টা হ'ল ভাৱ আৰু ভাষা, অসমৰ ভাষা সমস্যা আৰু শুদ্ধ ভাষা। অৰ্থাৎ এই তিনিওটি প্ৰবন্ধই ভাষাৰ ওপৰত প্ৰকাশিত। গণিত আৰু বিজ্ঞান ফৰ্মুলাবদ্ধ কৰিব পাৰি, কিন্তু চিন্তা আৰু ভাষা ফৰ্মুলাবদ্ধ কৰিব নোৱাৰি। সেয়েহে ভাৱ আৰু ভাষা নামৰ প্ৰবন্ধটিৰ জৰিয়তে লেখকে কৈছে যে মৌলিক আৰু যুক্তিপূৰ্ণ চিন্তাৰ অভাৱেই ভাৰতীয় অৰ্ধশিক্ষিত সমাজৰ আটাইতকৈ ডাঙৰ অভিশাপ। তেওঁৰ মতে শিক্ষিত বুলি পৰিচয় দিব পৰাৰ প্ৰথম চৰ্তটোৱে হ'ল সমাজৰ প্ৰত্যেকজন শিক্ষিত মানুহেই অন্ততঃ নিজৰ মাতৃভাষাত শৃংখলাবদ্ধভাৱে কথাবোৰ চিন্তা কৰিব পাৰিব লাগিব আৰু সেই চিন্তাখিনি শুদ্ধভাৱে ভাষাৰ যোগেদি প্ৰকাশ কৰিব পাৰিব লাগিব। কিন্তু আধুনিক অসমীয়া সমাজত বহুবোৰ মানুহে নিজৰ মাতৃভাষাটো শুদ্ধকৈ ক'ব আৰু লিখিব নজনাক লৈহে গৌৰৱবোধ কৰে। আনহাতে আজিৰ যুৱচামৰ প্ৰায়ভাগে কদৰ্য আৰু বিকৃত ভাষা ব্যৱহাৰ কৰা সততে দেখিবলৈ পোৱা যায়। ইয়াৰ ওপৰত লেখকে কৈছে যে যি মানুহে সদায় বিকৃত আৰু কদৰ্য ভাষা ব্যৱহাৰ কৰে তেওঁলোকৰ মানসিক প্ৰকৃতিও সেই ৰূপতে গঢ় লৈ উঠে। সেয়ে হতাশাৰ পৰা আঁতৰত থাকিবলৈ মানসিক স্বাস্থ্য ভালে ৰখাৰ স্বাৰ্থত আমি ব্যৱহাৰ কৰা ভাষাৰ ওপৰত গুৰুত্ব দিব লাগে। অসমৰ ভাষা সমস্যা। কিছুদিনৰ মূৰে মূৰে পুৰণি বেমাৰ উক দিয়াৰ দৰে ভাষা সমস্যায়ো মাজে মাজে সংকটজনক ৰূপ ধাৰণ কৰে। লেখকে মানি লয় যে অসম তথা ভাৰতৰ ভাষা সমস্যাটো বহুবাৰ সংকীৰ্ণ ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ কাৰণে ব্যৱহাৰ কৰা হৈছে। সেয়ে তেওঁ সমাজৰ সচেতন মানুহখিনিক সুবিধাবাদী আৰু গণ্ডগোলজীৱী মানুহৰ পৰা হুঁচিয়াৰ হৈ থকাৰ প্ৰয়োজন বুলি কৈছে। অসমৰ এই ভাষা উত্তেজনাৰ মূল কাৰণ বুলি তেওঁ বাংলাভাষী কাছাৰ জিলাখন অভিহিত কৰে, যিখন অসমৰ পৰা বাদ দিলে এই সমস্যা বহুখিনি কমিলহেঁতেন বুলি তেওঁ বিশ্বাস কৰে। ভাৱ, ভাষা আৰু ভাষা সমস্যাতে সীমাবদ্ধ নাথাকি তেওঁ আন এটি প্ৰবন্ধ প্ৰকাশ কৰিছে এই গ্ৰন্থৰ জৰিয়তে। সেয়া হ'ল শুদ্ধ ভাষা। তেওঁৰ যুক্তি হ'ল ভাষাই কেৱল ভাৱক প্ৰকাশেই নকৰে, ভাৱৰ জন্মও দিয়ে ভাষায়ে। গতিকে যি মানুহৰ ভাষা যিমান চহকী, শব্দ ভঁৰাল যিমান ডাঙৰ, তেওঁৰ ভাৱ সম্পদো সেই অনুপাতে বেছি হ'বলৈ বাধ্য। এজন ভাষাবিদৰ কথাৰে তেওঁ এনেদৰে উদাহৰণ দিছে যে এজন পিয়ানো বাদকৰ মূৰত পৃথিৱীৰ সুন্দৰতম সুৰৰ কল্পনা ঠাহ খাই থাকিব পাৰে, কিন্তু তেওঁৰ পিয়ানোটো যদি মাত্ৰ 5টাহে কি থাকে তেন্তে তেওঁ তেওঁৰ কল্পনাত থকা সুৰৰ 1/1000ও কেতিয়াও প্ৰকাশ কৰিব নোৱাৰিব। যি যিমান শব্দ জানে, অৰ্থাৎ শব্দৰ অৰ্থপূৰ্ণ ব্যৱহাৰ জানে, জীৱন আৰু জগতৰ বিষয়ে তেওঁৰ জ্ঞানো সিমানেই প্ৰসাৰিত হয়। সেয়ে আমি নিজৰ মাতৃভাষাৰ লগতে শুদ্ধ ৰূপত ইয়াক কোৱা আৰু লিখাৰ ওপৰত গুৰুত্ব দিব লাগে। ধন্যবাদ।